নমস্কাৰ ফ্ৰেণ্ডছ, মই শম্ভু সাকসেছ ভিউলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি লৈছোঁ আমি মোষ্ট এক্সপেক্টেড আৰু ইম্পৰ্টেণ্ট ডেইলি কাৰেণ্ট এফেয়াৰ সিৰিজৰ 8 নম্বৰ ভাগটো আৰু এই ভাগত আপোনালোকে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ পাব কাৰেণ্ট এফেয়াৰ্ছ আৰু আজিৰ সময় ঘটনাবোৰ পাব। তো ফ্ৰেণ্ডছ আহক আমি ষ্টাৰ্ট কৰিম। ইয়াৰ আগতে এটা সৰু ৰিকুৱেষ্ট জনাম, যদি আপুনি আমাৰ চেনেলত নতুন আৰু প্ৰথমবাৰ এই ভিডিঅ'খন চাই আছে তেন্তে ভিডিঅ'ৰ তলত এটা ৰঙা ছাবস্ক্ৰাইব বুটন পাব। এই বুটনটো ক্লিক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা এটা বেল আইকন পাব, ঘণ্টি, এইটো জাননী ঘণ্টি হয়, এই ঘণ্টিটো অন কৰি দিব, নহ'লে আমাৰ নেক্সট আপলোডৰ ভিডিঅ'বোৰৰ জাননী মেছেজ আপুনি নাপাব, সেইকাৰণে এই বেলটো অন কৰাৰ দৰকাৰ আছে। ঠিক আছে, তো ফ্ৰেণ্ডছ আহক আমি প্ৰথম কুৱেশ্যনটো লৈছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে আপোনাৰ হুইচ চিটি ইজ দ্য ভেন্যু অফ দ্য নেশ্যনেল সেমিনাৰ অন এণ্টাৰপ্ৰেনিয়ৰশ্বিপ এণ্ড বিজনেছ ডেভেলপমেণ্ট ইন আয়ুৰ্বেদা। অৰ্থাৎ আয়ুৰ্বেদে উদ্যোক্তা আৰু ব্যৱসায় উন্নয়নত জাতীয় সেমিনাৰৰ ঠাই তলৰ কোনটো চহৰ হয়? ঠিক আছে, তো আপনার কারেক্ট অ্যান্সারটা হবে অপশন ডি, নিউ দিল্লি। অপশন ডি, নিউ দিল্লি। কারেক্ট অ্যান্সার নিউ দিল্লি। তাহক আমি কুৱেশ্যন 2 লৈছোঁ। কুৱেশ্যন 2 হৈছে আপোনাৰ RBI has started process to set up PCR capturing borrowers details. The acronym PCR stands for, অৰ্থাৎ ভাৰতীয় ৰিজাৰ্ভ বেংকে ঋণ গ্ৰহীতাসকলৰ বিস্তাৰিত কেপচাৰৰ বাবে PCR স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। প্ৰশ্ন হ'ল PCRৰ ফুল ফৰ্ম কি? তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ, পাব্লিক ক্ৰেডিট ৰেজিষ্ট্ৰি। পাব্লিক ক্ৰেডিট ৰেজিষ্ট্ৰি। তো ফ্ৰেণ্ডছ আহক আমি কুৱেশ্যন নম্বৰ 3 লৈছোঁ। কুৱেশ্যন নম্বৰ 3 হৈছে আপোনাৰ MAI has contributed which AR or VR committee to promote the technologies in India? ভাৰতৰ প্ৰযুক্তি উন্নয়নৰ বাবে MAI তলৰ কোনটো AR নাইবা VR কমিটি গঠন কৰিছে? তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন ডি, নামৃতা মহিন্দ্ৰ কমিটি। নামৃতা মহিন্দ্ৰ কমিটি। তো ফ্ৰেণ্ডছ আহক আমি কুৱেশ্যন নম্বৰ 4 লৈছোঁ। কুৱেশ্যন নম্বৰ 4, the All India Unreserved Mobile Ticketing Facility UTS on mobile has been developed by Indian Railway CRIS. Where is the headquarters of CRIS? অর্থাৎ ভারতীয় রেলওয়ে CRIS দ্বারা অল ইন্ডিয়া আনরিজার্ভড মোবাইল টিকেটিং সুবিধা উন্নত করা হয়েছে। CRISৰ সদর দপ্তর ক'ত? তাৰমানে CRISৰ হেডকোৱাৰ্টাৰ ক'ত? তো ইয়াত অপশ্যনত 4টা আছে, পুনে, নিউ দিল্লী, কলকাতা, চেন্নাই। তো আপোনাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, নিউ দিল্লী। অপশ্যন বি, নিউ দিল্লী। আহক আমি কুৱেশ্যন নম্বৰ 5 লৈছোঁ। কুৱেশ্যন নম্বৰ 5, ভি ৰথিৰাম, veteran freedom fighter and member of Indian National Army, has passed away. He belonged to which state? অর্থাৎ অনুভৱী মুক্তিযোদ্ধা, আকৌ কৈছোঁ, অনুভৱী মুক্তিযোদ্ধা তথা ভাৰতীয় জাতীয় সেনাবাহিনীৰ সদস্য ভি ৰথিৰামৰ মৃত্যু হয়। তেখেত কোন ৰাষ্ট্ৰৰ অন্তৰ্গত? তো ইয়াত রাষ্ট্রবোৰ আছে, অপশ্যন আছে কৰ্ণাটকা, কেৰালা, তামিলনাডু, উৰিষ্যা। তো আপোনাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, তামিলনাডু। অপশ্যন চি, তামিলনাডু। আহক আমি কুৱেশ্যন নম্বৰ 6 লৈছোঁ। কুৱেশ্যন নম্বৰ 6, দ্য ফাৰ্ষ্ট হু গ্লোবাল কনফাৰেন্স অন এয়াৰ পলিউশ্যন এণ্ড হেল্থ ৱাজ হেল্ড ইন হুইচ চিটি? অৰ্থাৎ নিম্নোক্ত কোন চহৰত বায়ু প্ৰদূষণ আৰু স্বাস্থ্য সম্পৰ্কিত প্ৰথম বিশ্বব্যাপী সন্মিলন অনুষ্ঠিত হৈছিল? তো অপশ্যনত নিউয়ৰ্ক, জেনেভা, নিউ দিল্লী, পেৰিছ। এই 4টা অপশ্যনৰ ভিতৰত আপোনাৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি, জেনেভা। অপশ্যন বি, জেনেভা। আহক আমি কুৱেশ্যন নম্বৰ 7 লৈছোঁ। কুৱেশ্যন নম্বৰ 7 হৈছে আপোনাৰ Little India Gate, which is in news recently, is inaugurated
ইন হুইচ অফ দ্য ফলোয়িং চিটিজ সাম্প্ৰতিক সংবাদপত্ৰত স্থান পোৱা লিটিল ইণ্ডিয়া গেট নিম্নলিখিত কোন চহৰত উদ্বোধন কৰা হয় তো অপশন আছে মেডান জাকার্তা বান্টেন দেপক তো আপনার কারেক্ট আনসারটো হ'ব মেদান অপশন এ মেদান তো আহক আমি কোয়েশ্চন নাম্বার 8 লৈছো কোয়েশ্চন নাম্বার 8 অন হুইচ ডেট দ্য 2018 ওয়ার্ল্ড সুনামি অ্যাওয়ারনেস ডে WTAD ইজ অবজার্ভড অন হুইচ ডেট অর্থাৎ কোন তারিখে 2018 সনত বিশ্ব সুনামির সচেতনতা দিবস পালন করা হয় ঠিক আছে তো আপনার কারেক্ট আনসারটো অপশন সি নভেম্বর 5 অপশন সি নভেম্বর 5 আহক আমি কোয়েশ্চন নাম্বার 9 ইন্ডিয়াস ফার্স্ট asymmetrical cable stayed bridge signature bridge has recently inaugurated in which of the following cities অর্থাৎ ভারতের প্রথম অযৌক্তিক তাৰৰ সংলগ্ন সেতু সিগনেচার ব্রিজ সম্প্রতি নিম্নোক্ত কোন শহরত উদ্বোধন করা হয়েছে তো ইয়ার কারেক্ট আনসারটো হ'ব অপশন ডি দিল্লী অপশন ডি দিল্লী তো ফ্রেন্ডস আহক আমি কোয়েশ্চন নাম্বার 10 লৈছো কোয়েশ্চন নাম্বার 10 হইছে আপনার কোয়েশ্চন নাম্বার 10 হইছে আপনার দ্য ইউনিয়ন গভর্নমেন্ট হ্যাজ awarded which state police citizen service under an e-governance project CCTNS ঠিক আছে আকো কৈছো the union government has awarded which state police for citizen service under an e-governance project CCTNS অর্থাৎ কেন্দ্রীয় সরকারে ই-গভর্নেন্স প্রজেক্ট CCTNS-ৰ ভিত্তিত নাগরিক সেৱাৰ বাবে কোন রাজ্য পুলিশক সম্মানিত কৰিছে ঠিক আছে তো মোস্ট ইম্পর্টেন্ট হয় ইয়াৰ কারেক্ট আনসারটো হ'ব অপশন বি আসাম অপশন বি আসাম ঠিক আছে তো ফ্রেন্ডস আজি ইমানেই আৰু লগ পাম নেক্সট ভিডিঅ'ত আশা কৰিছোঁ তেতিয়ালৈকে আপোনালোকে সুন্দৰ সুস্থ মংগলময় থাকক জয় আই অসম